নমস্কাৰ, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু সৰস্বতী পূজা, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত এইটো ব্লগ মই শ্বেয়াৰ কৰোঁ বুলি। এতিয়া বাজিছে ৰাতিপুৱা 8টা আৰু মই যাম 9টা-10টা মানত। আপোনালোকে চাই থাকিব। আমাৰ আকৌ পানী গাড়ীখন অহা দেখি এনেদৰে দৌৰ মাৰি গৈছে। তাত ৰংকিটো আছে। আমাৰ ঘৰত পানী গাড়ীখন আহিলে মানে আমি গম নাপালোঁ, এহেঁতি দুটাই আগতে গম পায়। সেয়া পানী ওলাটোক সিহঁতি আগবঢ়াবলৈ গৈছে। মই এয়া সৰস্বতী পূজাৰ কাৰণে ৰেডি হৈ গ'লোঁ যাবলৈ। এতিয়া যাম আৰু। এয়া আমি দুজনী গৈছোঁ। ঘৰৰ পৰা আমি দুজনী অকলেই গৈছিলোঁ। কলেজৰ ৰাস্তাত এনেদৰে মই গৈ আছোঁ। তাই মোক ভিডিঅ' কৰি দিছে। কলেজৰ গেটখন আহি পালোহি আৰু ইমান ধুনীয়াকৈ সজাইছে। আৰু ভিতৰত এয়া সকলোৱে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে সৰস্বতী পূজা বুলি। মই ইয়াত প্ৰথমবাৰে আহিছোঁ আজি। কলেজখন সঁচাকৈ বৰ ধুনীয়া। আৰু ইয়াৰ ছোৱালীবোৰো বহুত ধুনীয়া সঁচাকৈ। ইয়াত ইমান ধুনীয়াকৈ এনেদৰে পেইণ্টিং কৰি থৈছে। পূজা কৰিবলৈ আহোঁতে দেখিলোঁ পূজা আৰম্ভ হোৱা নাছিল তেতিয়ালৈকে। বাহিৰতো ইমান ধুনীয়াকৈ থৈছে। আৰু সিহঁতৰ ডিপাৰ্টমেণ্টত এক্সট্ৰাকৈ এনেদৰে পূজা পাতিছিলে। সকলোৰে বহুত হেপী আছিলে। আমি দুজনী ইয়াত কলেজৰ ভিতৰতে ফটো মাৰিবলৈ এনেকৈ বনাই দিছিল। ময়ো ভাবিলোঁ কেইখনমান ফটো ময়ো তুলি লওঁ বুলি। সৰস্বতী পূজা বুলি পাছত মেমৰি থাকিব। আৰু আমি কলেজৰ পৰা ওলাই আহিলোঁ। ভাবিলোঁ পাৰ্কলৈ যাওঁ বুলি, ফুৰিবলৈ অলপ ভাল লাগিব। সেয়া আমি দুজনী পিছফালে বহিলোঁ। আমি পাৰ্কলৈ আহি দেখিলোঁ যে বহুত বেছিয়ে ভিৰ আছিল। সেইবাবে আমি নোসোমালোঁ। বাহিৰৰ পৰাই মই এনেদৰে অলপ ভিডিঅ' লৈছিলোঁ। বাহিৰতো বহুত ভিৰ আছিলে আৰু ভিতৰতো বহুত বেছিয়ে ভিৰ আছিলে। পাৰ্কততো নগ'লোঁ, সেইকাৰণে ভাবিলোঁ কিবা খাই লওঁ বুলি। ইয়াত আহি দেখিলোঁ ইমান ধুনীয়া মাছজনী আৰু এয়া ছোৱালীবোৰ। আৰু আমি তিনিজনী ঘৰলৈ ঘূৰি যাওঁ বুলি ভাবিলোঁ। যিহেতু সন্ধিয়াই হ'ব হৈছিল, এয়া সন্ধিয়া হ'লেই। সেইকাৰণে আমি তিনিজনী ঘৰলৈ ঘূৰি আহিলোঁ। তো মই এতিয়া আহি ঘৰলৈ পাইছোঁহি। আহোঁতে আজি সন্ধিয়াই হ'ল। আজি দিনটো ফুৰি বহুত ভাল লাগিলে। বহুত এনজয় কৰিলোঁ আজি গোটেই দিনটো। তো আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব। বাই।